ওয়েলকাম ফ্ৰেণ্ডছ, আপোনালোকৰ মাজত আজি মই লৈ আহিছোঁ কোয়েল বাৰ্ডৰ পোৱালিৰ ওপৰত ভিডিঅ'। আপোনালোকে বহুতে এইকেইদিন ফোন কৰি সুধি আছিল বোলে কোয়েল বাৰ্ডৰ পোৱালি কেতিয়া পাম। সেইকাৰণে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই এইটো ভিডিঅ'। এতিয়াৰ পৰা মোৰ তাত কোয়েল বাৰ্ডৰ পোৱালি এভেইলেবল পাই যাব। গোটেই দিনাই ষ্টক থাকিব। আপুনি যেতিয়া কল কৰে মই পোৱালি আপোনাক যোগান ধৰিব পাৰিম। গোটেই অল অসমত আমি পোৱালি পঠাই আছোঁ। আৰু যদি কাৰোবাক ব্ৰিডিং কৰা পোৱালিও লাগে তেনেহ'লে সেই পোৱালিও যোগান ধৰিব পাৰিম আমি 10 দিন 15 দিনত। যাক যেনেকুৱা পোৱালি লাগে গোটেইখিনি ল'ব পাৰিব মোৰ ওচৰত। গোটেইখিনি আপোনালোক যোগান ধৰিব পাৰিম। আৰু কিছুমানে যদি মেচিন লৈ ঘৰতে পোৱালি ফুটাম বুলি ভাবে তেনেহ'লে মোৰ ওচৰত মেচিনো পাই যাব হ'লচেল প্ৰাইজত। আপুনি মেচিন লৈ কণী টেনশ্যন ল'ব নালাগে, আমি কণীও যোগান ধৰি দিম আপোনাক। আপুনি গোটেইখিনি সুবিধা আমাৰ তাৰ পৰা ল'ব পাৰিব। আৰু হ'লচেল প্ৰাইজত মিনিমাম দাম এটাত মেচিন লৈ আপুনি ঘৰতে পোৱালি যোগান ধৰিব পাৰিব। আৰু গোটেই অল আসামত ডেলিভাৰী দিয়া সুবিধা আছে। আপুনি য'তেই নাথাকক কিয় আমাক অনলাইন যোগে অৰ্ডাৰ কৰিব আৰু আমি মেচিন পঠোৱাৰ ব্যৱস্থা কৰি দিম গোটেই অল অসমত। যদি আপুনি মোৰ হেচাৰিত আহি মেচিন ল'ম বা পোৱালি চাই কিনে ল'ব খোজে তেনেহ'লে মই লোকেশ্যন পঠাই দিম, আপুনি মোৰ ইয়াত আহিও মেচিন চাই কিনে ল'ব পাৰিব। এনেকুৱা কোনো কথা নাই যে ধৰক অনলাইনত বুকিং কৰি দিয়াৰ পিছত পইচাটো মাৰা যাব, তেনেকুৱা কোনো ভয় নাই আমাৰ ইয়াত। যদি আপুনি মোৰ হেচাৰিত আহিব খোজে মই লোকেশ্যন শ্বেয়াৰ কৰি দিম, আপুনি মোৰ ইয়াত আহিও এডভান্স কৰি মেচিন ল'ব পাৰিব। গোটেইখিনি সুবিধা ৰখা হৈছে আমাৰ ইয়াত। যদি কণী লাগে মেচিন গোটেইখিনি পাব অল এভ্ৰিথিং। আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে ক'ব লগা আছিল। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি আপুনি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে। আজিলৈ আহিছোঁ, ধন্যবাদ।